মই আজি আপোনালোকক দেখুৱাই দিম আপোনালোকে কেনেকৈ ভিডিঅ'ৰ ইণ্ট স্ক্ৰীন লগাব আৰু ইণ্ট স্ক্ৰীন লগালে আপোনাৰ ভিডিঅ'ত ভিউজ কেনেকৈ বাঢ়িব আপোনাক সেইটো কেনেকৈ ভিউজ বাঢ়ে সেইটো মই ভিডিঅ'ৰ শেষত লাইভ প্ৰুফ দেখুৱাই দিম আৰু আপুনি ফাৰ্ষ্টত শিকি লওক আপুনি ভিডিঅ'ৰ ইণ্ট স্ক্ৰীন কেনেকৈ লগাব যদি আপুনি লগাব পৰা নাই তেনেহ'লে মোৰ ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ সম্পূৰ্ণভাৱে চাই থাকক আপুনি ফাৰ্ষ্টত কি কৰিব আপুনি কি কৰিব ক্ৰম ব্ৰাউজাৰত ওপেন কৰি ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি আপুনি ডেস্কটপটো মোড কৰি লোৱাৰ পিছত আপুনি কি কৰিব ডেস্কটপটো ওপেন কৰি ল'ব ওপেন কৰি লোৱাৰ পিছত আপুনি কি কৰিব ইয়াতে আপোনাৰ চেনেলত আহি যাব আহি যোৱাৰ পিছত আপুনি কি কৰিব ইয়াতে ভিডিঅ' সেকশনত ক্লিক কৰি দিব ভিডিঅ' সেকশনত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যেটো কন্টেন্ট যিবোৰ ভিডিঅ' আছে সেইবোৰ ভিডিঅ' ইয়াতে শো কৰিব শো কৰাৰ পিছত আপুনি কি কৰে যেটো ভিডিঅ'ত আপুনি কি কৰিব ইণ্ট স্ক্ৰীন লগাব বিচাৰিছে আপুনি কি কৰিব হেইটো ভিডিঅ'ত ক্লিক কৰি দিব মই হেইটো ভিডিঅ'ত ক্লিক কৰি দিছো আৰু ইয়াতে আপুনি চাব পেন্সিল আছে ইয়াতে পেন্সিলত আপুনি ক্লিক কৰি দিব পেন্সিলত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যেটো ভিডিঅ' আছে ভিডিঅ'টো ইয়াতে সম্পূৰ্ণভাৱে খোল খাব আৰু ইয়াতে আপুনি হোফালে চাব ইয়াতে লিখা আছে ইণ্ট স্ক্ৰীন কাৰ্ড আৰু সাবটাইটেলছ আপুনি কি কৰিব ইণ্ট স্ক্ৰীনত ক্লিক কৰি দিব ইণ্ট স্ক্ৰীনত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা ইণ্ট স্ক্ৰীন বহুত কেইটা ইয়াতে শো কৰিব আপুনি ইয়াতে ভালদৰে লক্ষ্য কৰিব ইণ্ট স্ক্ৰীন শো কৰিব আপুনি ইয়াৰ পৰা যেনেকুৱা ধৰণৰ ইণ্ট স্ক্ৰীন লগাব বিচাৰিছে হেনেকৈ আপুনি লগাব পাৰিব আৰু যদি আপোনাৰ মন ইচ্ছাত যদি ইণ্ট স্ক্ৰীন লগাব বিচাৰিছে তেনেহলে আপুনি কি কৰিব ইয়াতে প্লাস চিহ্ন আছে এলিমেন্ট আপুনি কি কৰিব এলিমেন্টত ক্লিক কৰি দিব মই ফাৰ্ষ্টত দেখুৱাই দিছো আপোনাৰ ফাৰ্ষ্টত কি কৰিব লাগিব আপুনি য'ত ইণ্ট স্ক্ৰীন লগাব ত'ত এইটো আনি ইয়াতে আপুনি কি কৰিব ৰাখি দিব ইয়াতে ৰাখি দিয়াৰ পিছত আপুনি কি কৰিব এলিমেন্ট আপুনি ইয়াতে ক্লিক কৰি দিব এলিমেন্টত ক্লিক কৰি দিয়াৰ পিছত আপুনি কি কৰিব ভিডিঅ' ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ভিডিঅ'ৰ ওপৰত এটা হেৰি শো কৰিব তাৰ পিছত আপুনি তলৰ এইটো সিলেক্ট কৰি লব লোৱাৰ পিছত আপোনাৰ যিবোৰ ভিডিঅ' আছে সেইবোৰ ভিডিঅ' ইয়াতে শো কৰিব কৰাৰ পিছত আপুনি হেইটো ভিডিঅ' যেটো ভিডিঅ' ইণ্ট স্ক্ৰীনত লগাব হেইটোৰ ওপৰত ইয়াতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ভিডিঅ'ৰ ওপৰত এটা শো ইয়াতে লগোৱা হৈ গল তাৰ পিছত আপুনি নেক্সটত আৰু এটা লগাব চাৰিটাকে আপুনি লগাব পাৰিব আৰু এটা চেনেলৰ লোগো লগাব পাৰিব তাৰ পিছত আকৌ আপুনি এলিমেন্টত ক্লিক কৰি দিব আকৌ ভিডিঅ'ত ক্লিক কৰি দিব আকৌ ইয়াতে ক্লিক কৰি দিব দিয়াৰ পিছত আপুনি আৰু এটা ভিডিঅ' চুজ কৰি লব লোৱাৰ পিছত ইয়াতে চাব দুটা ভিডিঅ' লগোৱা হৈ গল মই আকৌ এটা লগাই দেখুৱাই দি আছো মই চাৰিটা আপোনাৰ সন্মুখত লগাই দেখুৱাই দি আছো চাৰিটাই আপুনি লগাব পাৰিব তাৰ পিছত আকৌ কৰি দিব আকৌ ভিডিঅ'ত যাব আকৌ ইয়াতে যাব যোৱাৰ পিছত আপুনি আকৌ এটা ভিডিঅ' সিলেক্ট কৰি লব লোৱাৰ পিছত আপোনাৰ এইটো সম্পূৰ্ণ হৈ গল চাৰিটা ভিডিঅ' মোৰ ইয়াতে হৈছে তাৰ পিছত আপুনি কি কৰিব সেভ লিখা আছে সেভত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ভিডিঅ'টো সেভ হৈ যাব আৰু ভিডিঅ'টো যেতিয়া শেষলৈ চাব এই চাৰিটা ভিডিঅ' আপোনাৰ শেষত শো কৰিব যেতিয়া বেলেগৰ ভিডিঅ' শো কৰে এতিয়া কি কৰিব আপোনাৰ চাৰিটা ভিডিঅ'য়ে শো কৰিব আৰু এইবাৰ মই আপোনাক দেখুৱাই দিম প্ৰুফ লাইভ প্ৰুফ আপোনাক দেখুৱাই দিম আপুনি কি YT ষ্টুডিঅ'ত সোমাই যাব YT ষ্টুডিঅ'ত সোমাই যোৱাৰ পিছত আপুনি কি কৰিব এইটো ভিডিঅ'ৰ মই ইণ্ট স্ক্ৰীন দেখুৱাই দিছো ফাৰ্ষ্টৰ ভিডিঅ'টো 2 স্টেপ ভেৰিফিকেশন নিউ মনিটাইজেশন আপডেট এইটো ভিডিঅ'ৰ মই এনালাইসিস আপোনাক দেখুৱাই দিম ইণ্ট স্ক্ৰীন ইয়াতে চাব ইণ্ট স্ক্ৰীনৰ পৰা কিমান ভিউজ আহিছে এটা ভিউজ আহিছে ইণ্ট স্ক্ৰীনৰ পৰা এনেকুৱা লাইভ প্ৰুফ ভিডিঅ' যদি আপোনাৰ ভাল লাগে যদি আপুনি পাই থাকে তেনেহলে আপোনাৰো ভাল লাগিব মোৰো ভাল লাগিব আপুনি মোৰ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে ধন্যবাদ থ্যাঙ্কস আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহলে মোৰ ভিডিঅ'টো এটা লাইক কৰি দিব আৰু সাবস্ক্ৰাইব কৰি মোৰ লগতে থাকি যাব যাতে এই ধৰণৰ নতুন নতুন ভিডিঅ' আপুনি পাই থাকে